Oh, berdua, sana. দোকান খুলিছোহে কোন মক্কেল আহিলে বে মই আহিলো বুজিছে বৰুৱা আহক আহক কালি মানে আপোনাৰ বৰ ডাঙৰ বাকচ এটা নমোৱা দেখিছিলো সেইটো বিষয়ে সুধিব আহিলো কি বস্তু এইটো বস্তুটো এইটোৱে মই নতুনকৈ এটা বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আৰে এইটো কি বাকচ আকৌ আৰে এইটো বাকচ নহয় এইটো ডেড বডি থোৱা ফ্ৰিজাৰ হয় মানে এইটো ফ্ৰিজাৰ থকা কফিন বুজিছে এইটো এই নিউজ চেনেলবিলাকতে দেখিছো এতিয়া এইটো লৈ কি বিজনেছ কৰিব আপুনি এইটো মই ভাড়া দিম প্ৰতি ঘণ্টাত 1000 টকাকৈ ভাড়া দিব আপুনি এতিয়াৰ পৰা ডেড বডি বিচাৰত লাগি যাওক আৰু আপোনাক মই কমিশ্যন দিম বুজিছে এটা ডেড বডিত আপোনাক মই 200 টকা কমিশ্যন দিম প্ৰতি ঘণ্টাত হ'ব মই তেতিয়াহ'লে আজিৰ পৰা ডেড বডি বিচাৰিব লাগি যাওঁ আমাৰ এই হৰেণ বুলি এটা আছে নহয় চিনাকি সেইটো এই কোনোবা এখন হস্পিটেলৰ ICUত কাম কৰে বোলে তাক ক'ব লাগিব বুজিছে সি পাব ডেড বডি হৰেণক মই চিনি পাওঁ সিটো ডেড বডি নাপালে ICUত থকা পেচেণ্টকে ডেড বডি বনাই দিব সি ICUত থকা পেচেণ্টক ডিঙি চেপি মাৰি পেলাব কমিশ্যনৰ আশাত সি ঠিক আছে বৰুৱা মই যাওঁ এতিয়া মই ডেড বডি কেইটামান বিচাৰোঁগৈ ভাল কমিশ্যন পাম আপোনাৰ পৰা মই দালালৰ অভাৱ নাই কমিশ্যনৰ ধান্দাত চব কাম কৰিব পাৰে দালালবিলাকে এনেকুৱা কেইটামান আৰু দালাল পালে কমিশ্যনত লোভি পালে মোৰ বিজনেছ ফাটাফাটি হৈ যাব আৰু